এইটো মূৰ্তিটো হ'ল আমাৰ এই আগৰ দিনৰ মানে বুঢ়া বুঢ়ীসকলে তাৰমানে কিবা এই হুক্কা বুলি কয়। পুৰা ইয়াৰ কিমান ধৰি মানে এইটো হৈ আছে ফাংচনটো সাহিত্য সভাটো আজি 3 দিনীয়া কাৰ্যসূচী চলি আছে। আজি মুকলি হ'ব। নমস্কাৰ বন্ধুসকল, দীপক ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আমি আহিলোঁ বৰ্মন কছাৰী সাহিত্য সভাখনত। বন্ধুসকল, সাহিত্য সভাত কি আছে আৰু কেনেকুৱা সজাইছে এইবিলাক মই দেখাই আছোঁ। মোৰ ভিডিঅ'টো চাই থাকিব বন্ধুসকল, আৰু তোমালোকে যদি কোনোবাই যদি মোৰ ভিডিঅ'ত নতুন হোৱা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন ভিডিঅ' পোৱাৰ কাৰণে। তেনেহ'লে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল। পিছে খুৰা ইয়াৰ কিমান ধৰি মানে এইটো হৈ আছে ফাংচনটো সাহিত্য সভাটো আজি 3 দিনীয়া কাৰ্যসূচী চলি আছে। আজি মুকলি হ'ব। আৰু এই মুকলি সভাত লগে লগে আমাৰ বুঢ়া মেদাই পূজাটো আজি সমাপ্ত হ'ব। আৰু ইতিমধ্যে পথযাত্ৰা কৰিছে। তেওঁলোকে অহাৰ পাছতে আমাক এই পূজা সম্পূৰ্ণৰূপে আমি শেষ কৰিম বুলি আশা ৰাখিছোঁ। আৰু কিমান দিন থাকিব? এই পূজাটো আজিয়ে শেষ হ'ব। আজি লাষ্ট ন? আজিয়ে মুকলি হ'ব। ইয়াৰ ক'ৰ পৰা মানুহ আহিছে? ইয়াতে আমাৰ অসমৰ প্ৰায় ভাগৰ প্ৰায় মানুহ আহিছে। জিলা ভিত্তিত ক'ব গ'লে চিলাপাথাৰ, ধেমাজি, লখিমপুৰ, নগাঁও, কাছাৰ, গোৱালপাৰা আৰু কাৰ্বি আংলং, চিৰাং আৰু বাক্সা, এইখিনি মানে আৰু মেঘালয় আছে। ধেমাজিও আছে ন? ঠিক আছে, এইটোৱে মানে ধন্যবাদ। নামটো সোধাই হোৱা নাই, তাৰ নামটো কি আছিল? মোৰ নাম নকুল বৰ্মন। নকুল বৰ্মন। ঘৰ ক'ত? 3 নং ডোঙৰগাঁও, জিলা বাক্সা। ঠিক আছে, ইয়াৰে ন? কাষতে আছে ন? আছে ইয়াৰ পৰা জিলা এটাই আমাৰ। থেংক ইউ। আপনার নামটা জানি কি আছে? মোৰ নাম মোহৰ বৰ্মন। মোহৰ বৰ্মন। ঘৰ মোৰ দাবকিলা। আপনি পিছে এইবিলাকৰ মানে এইটো বিষয়বিলাকৰ অলপমান কৈ দিব। আমাৰ এটা দেখাখিনি এইটো মূৰ্তিৰ মানে অলপমান বিষয়বিলাকৰ কৈ দিব। এইটো মূৰ্তিটো হ'ল আমাৰ এই আগৰ দিনৰ মানে বুঢ়া বুঢ়ীসকলে তাৰমানে কিবা এই হুক্কা বুলি কয়, এই হুক্কা খাইছিল। তাৰমানে সেই মূৰ্তিটোৱেই তাৰমানে এইটো বনোৱা হ'ল। আমাৰ এইটো যেনিবা ঘৰৰ এটা পৰিয়াল হিচাপে এই গলি ঘৰ আছে, এইফালে তুলসী গাছ আছে, আৰু এইফালে এইটো চাংঘৰটো এইটো হ'ল এই কিবা ভাকৰি হয়, ধান থোৱা ভাকৰি। আৰু এইটো ঘৰৰ ভিতৰৰ বস্তুবিলাক কৈ দিব। এইটো তাৰমানে আমাৰ কিবা থাকা ঘৰ হয়, চাংটো ন? মানুহ থাকা ঘৰ হয় এইটো। ঠিক আছে, আৰু সেইটো ঘৰৰ এইটো আমাৰ তাৰমানে পাকঘৰ হয়। তাৰমানে আমাৰ মানুহ আগতে কি পৰিস্থিতি আছিল সেই পৰিস্থিতিত মানে মূৰ্তিটো মানে বনোৱা হৈছে। আৰু এনেকুৱা পৰিস্থিতি আমাৰ এইটো চৌকা হয়। আৰু এইটো তাৰমানে কিবা ইয়াৰ হেৰিটো মই পাহৰি গৈছোঁ, মানে আগৰ বুঢ়া বুঢ়ীবিলাক কিবা এটা কৈছিলোঁ আৰু উৰাল বুলি কয়। এইটো তাৰমানে এই অকলে পাৰে মানে কিবা পিঠা খুন্দবা পাৰে, চিৰা খুন্দবা পাৰে, সম্পূৰ্ণ মানে খুন্দবা পাৰে আৰু উৰাল বুলি কয়। কিবা এই দিকালি ঘৰ হয় আমাৰ পৰিয়ালগিলা। তাৰমানে কি চিষ্টেমত আছিল আগৰ দিনত
সেই চিষ্টেমটো তাৰমানে ইয়াতে বনোৱা হৈছে এইটো তাৰমানে আমাৰ এটা সংসাৰ আৰু পিছে আৰু মূৰ্তি পালে যে বনোৱা হৈছে সেইবিলাক সেইগিলা মই যাই আছোঁ পিছত বাৰু কৈ আছোঁ হিবা হিবা হকতাই হিবা সিঙা মে সাগা বিয়েবা কি মিলি মে সাগা সিংনে বৈশাগা মানে এই যে কিবা মাটি যে কিবা যে বনাইছে আৰু গছ গছনি কিবা লগাইছে এইটোৰ বিষয়ে অলপমান কৈ দিব আৰু মোৰ এইটোৰ বিষয়ে ইণ্ডাই তাৰমানে চিঙা মেন্দাই টাংনে আগেনে পাহাৰাव দंनाय फांखौ चुमनाय माने हाखौ चुमनाय इन्दाय माने नक माइखौ चुमनाय इन्दाय कुरिया सिंने मेन्दाय टां এটা বর্মন কছারি ভাষা হয় না ইন্দা চিঙা বর্মন কছারি থার থুম্বা आंहा बांखालकुरि आगान नाजा इन्दायकुरि आगान गान এটোৰ বিষয়ে কৈ দিব ইন্দাই মাছু আগান নাই মাছুনে मासुने बगलाव माने नांगोल जुवाल दङा ओमफ्राय माइ खेथि सुमनाय माइखौ सुमनाय माने न'खौ हिंनाय दा माइ सुमनाया माइखौ जाखो रुमनाया दा खदालखौ रुमाया इन्दायकुरि আর itu माइखौ माने रुमनाय हिंगाय सकाया माइ फांने পুরা হেটু দিব খালি তাতে হইছে না ইন্দাই চিঙা মেন্দাই তারমানে চিও হাংকল হিংনাय গাঙো হিংনাय ना रुमनानि जाखा दङा आरो जाखौने कुन्दी दङा ची गारनाय कुन्दी दङा ना रुमनानि कुन्दी हंदाय পিছে করে ইয়ার মানে মিটিংটো মানে কেতিয়া আৰম্ভ হ'ব মানে ইয়াৰ ক'ৰ পৰা মানুহ আহিব মানে ইয়াৰ মানে ভাষণ দিবৰ কাৰণে ইন্দাই মেন্দাই টাংটো চেলাও নে হিবাই সকায়া কাৰ্বি আংলং নে धेमाजी बगी नदी ने हिबाई सकाया लखीमपुर ने हिबाई सकाया और मेघालय ने हिबाई सकाया गोवालपारा ने तुकी हिबाई सकाया कुकराझार ने तुकी हिबाई सकाया मादा आगाना इंदा आंगा नामजिया नामजिया बांखाल चलाव ने मेन्दाय ने तुकी तो मेलो हिबाई सका थैंक यू पानी जमाने সকলোকে আয়োজন কৰা হয় বিনম্ৰভাৱে অনুৰোধ অৰ্গানাইজ গ্ৰাম ৰাখিব লৈছে সাইডে সকলোৱে লাহে পানী জমানে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ পানী ৰাখিব লৈছে সকলো ভলান্টিয়াৰ সাফল্যৰ ওপৰত ইনচাৰ্জ বিচাৰিছে
আমাৰ ভলেণ্টিয়াৰসকলক বিনম্ৰ অনুৰোধ জনাইছো সকলোৱে পানী যোগানৰ কাৰণে অনুৰোধ জনাইছো গতিকে ওৱান টাইমছ ক'ত আছে গতিকে ওৱান টাইমছৰ যোগানৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছো নাই আছে মানুহ চব যিখিনি মানুহ আছে তাতে বলত কাৰণে ডাইনিং হলত গৈ ভাত খোৱাৰ কাৰণে আমি ৰিচিপশ্যন কমিটিৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যিসকল ৰাইজে ভাত খোৱা নাই তেওঁলোকক ডাইনিং হলত গৈ ভাত খোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কাৰণ 1টা বজাৰ লগে লগে আজি আমাৰ বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ 3য় দিনৰ তথা অন্তিম কাৰ্যসূচী আৰম্ভ হ'ব গতিকে ভাত খোৱাৰ কাৰণে আমি ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ অ'কে